নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আজি এটা বিশেষ নতুন ভিডিও আপোনালোকৰ মাজলৈ লৈ আনিছো এই ভিডিওটোত আমি কথা পাতিম ফিটকিৰি যেটো অতি সহজতে পোৱা বস্তু তাৰ কিছুমান বেনিফিটস আছে যেটো আমি শৰীৰত কিছুমান ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰো তাৰ বেনিফিটস সমূহ আমাৰ স্কিনত পোৱা যায় আমাৰ মুখৰ গোন্ধৰ বাবেও পোৱা যায় ভৰি গোন্ধৰ বাবেও পোৱা যায় বা কাটিলে তেজ ৰখাবলৈও পোৱা যায় কিন্তু ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিব জানিব লাগে কিমান পৰিমাণত কিমান দিন ব্যৱহাৰ কৰিব পাৰি কিবা বিপদ হ'ব পাৰে নেকি কি ক্ষেত্ৰত সহায় কৰে সেই সকলোখিনি আজি এই ভিডিও যোগেৰে জানিবলৈ পাব যেহেতু এই চেনেলটোত মই কিছুমান এনেকুৱা সৰু সৰু বস্তুৰ বিষয়ে কৈ থাকো যে কেইটা আমাৰ শৰীৰত বিভিন্ন ক্ষেত্ৰতে সহায় কৰিব পাৰে ব্যৱহাৰ কৰিবলৈ আমি চেষ্টা কৰিব পাৰো আৰু দামো অতি কম হয় সেইবাবে আজি এই নতুন ভিডিওটো আপোনালোকৰ বাবে ফিটকিৰিৰ ওপৰত এই ফিটকিৰিত এন্টিসেপ্টিক প্ৰপাৰ্টি আছে যাৰ বাবে ই কটা ঘা শুকুৱাবলৈ সহায় কৰে আৰু লগতে ইনফেকচনৰ পৰাও আমাক বচায় বিশেষকৈ যেতিয়া মতা মানুহে দাড়ি খুৰাই তেতিয়া কিছুমান সৰু সৰু কাট হোৱাৰ সম্ভাৱনা থাকে বা কিছুমান মাইক্ৰ কাটছ হ'ব পাৰে ছালত আৰু সেইবাবে সেই কাটৰ জৰিয়তে কেতিয়াবা ইনফেকচন হ'ব পাৰে আৰু সেই ইনফেকচনৰ পৰা প্ৰটেকচন দিবলৈ ফিটকিৰি ব্যৱহাৰ কৰিব পাৰি আৰু এই ফিটকিৰি বজাৰত পোৱা বিভিন্ন আফটাৰ সেভ ক্ৰীম বা লোশনতকৈ নিশ্চয় বহুগুণে ভাল আৰু নেচাৰেল দাড়ি খুৰোৱাৰ পিছত আমি ফিটকিৰি লগোৱা প্ৰায়ে দেখিছো বা জানো কিন্তু প্ৰকৃততে এই ফিটকিৰি হয় কি ই এটা নেচাৰেলি পোৱা কম্পাউণ্ড হয় যেটো এলুমিনিয়াম পটাছিয়াম সালফেট হিচাপে নেচাৰেলি পোৱা যায় আৰু এই এলুমিনিয়াম পটাছিয়াম সালফেট নেচাৰেলি পোৱা এই ষ্টোনটোক আমাৰ ইংৰাজীত এলাম ষ্টোন বুলি কোৱা যায় আৰু অসমীয়াত ফিটকিৰি বুলিও কোৱা যায় এতিয়া যাওঁ ইয়াৰ পিছৰটো সুবিধালৈ এই ফিটকিৰি আমাৰ মুখৰ দুৰ্গন্ধ আঁতৰাবলৈও বহু ক্ষেত্ৰত সহায় কৰে অৰেল হেলথৰ বাবে বহু ক্ষেত্ৰত সহায় কৰে বহু লোকৰে এনেকুৱা সমস্যা থাকে যে মুখত খুব বেছিকৈ আলচাৰৰ নিচিনা বা ফুহাৰ নিচিনা উঠি থাকে বা কেতিয়াবা খুব বেছিকৈ আমাৰ আলুবোৰৰ পৰা তেজ ওলায় কেতিয়াবা এনেকুৱা দেখেনে আপেল এটা কামুৰিলে আপেলটোত তেজ লাগি আহে ব্ৰাছ কৰিলেও কেতিয়াবা তেজ ওলায় এই আলুবোৰৰ সাইডে আশে কাষে ইনফেকচন হোৱা দেখিবলৈ পোৱা যায় আৰু তাৰ ফলতে এই তেজ ওলোৱাও দেখিবলৈ পোৱা যায় যেহেতু এন্টিসেপ্টিকৰ প্ৰপাৰ্টি থকাৰ বাবে এই ফিটকিৰিয়ে আমাৰ অৰেল হেলথত বহু ক্ষেত্ৰতে সহায় কৰে মুখৰ বাবে আপোনালোকৰ যদি খুব বেছিকৈ গুটি বা আলচাৰ উঠি থাকে তাৰ ক্ষেত্ৰতো সহায় কৰিব দ্বিতীয়তে আপোনালোকৰ গামছৰ পৰা বা আলুৰ পৰা তেজ ওলালেও সহায় কৰিব আৰু তৃতীয়তে মুখৰ দুৰ্গন্ধ যেটো বহু লোকে ভুগি থাকে আৰু ঠিক কৰিব বিচাৰে তেওঁলোকৰ বাবেও এই ফিটকিৰিয়ে সহায় কৰিব পাৰে কেনে ধৰণে ব্যৱহাৰ কৰিব পাৰে সপ্তাহত খুব বেছি দুদিন কৰিলে ইয়াক হৈ যায় আৰু হেতু হৈছে আপোনালোকে অলপমান ফিটকিৰি গুৰি কৰি ল'ব মিক্সিত পাউডাৰ নিচিনা হৈ যাব আৰু সেই পাউডাৰ অকমান নাৰিকল তেলৰ লগত মিক্স কৰি আমাৰ আলুখিনিত ভালদৰে মোহাৰি দিব আৰু লগতে আপোনালোকে কুলকুলিও কৰিব পাৰে মুখৰ গোন্ধৰ বাবে কুলকুলি কৰিবলৈ ফিটকিৰি পানী লৈ ল'ব অৰ্থাৎ পানী লৈ পেলাই তাত অকমান গুৰিও মিক্স কৰিব পাৰে বা আমাৰ যেটো হিল হয় ফিটকিৰি সেই হিলটো আপোনালোকে অলপ দেৰি ডুবাই থৈ দিব পাৰে আৰু যেটো সেই ফিটকিৰি পানী ওলাব সেই ফিটকিৰি পানীয়ে কুলকুলি কৰি ভালদৰে ধুলে দুৰ্গন্ধ আঁতৰিব মন কৰিব যাতে এই ফিটকিৰি আপোনালোকে পানীটো গিলি নিদিয়ে সদায় পেলাই দিয়ে এতিয়া যাওঁ ইয়াৰ পিছৰটো প্ৰপাৰ্টি লৈ হেতু হৈছে যে ই তেজ বন্ধ কৰিবলৈ সহায় কৰে অৰ্থাৎ কেতিয়াবা আমাৰ এনেকুৱা ঘা হৈ যায় বা কাট খাই যায় যে তেজ অনবৰতে ওলাই থাকে আৰু তেতিয়া আমি ভয় খাই যাওঁ যে তেজটো কেনে ধৰণে বন্ধ কৰোঁ বহুতে বৰফ লগালেও তেজ বন্ধ হয় কিন্তু তাৰ লগতে আটাইতকৈ ভাল উপায়টো হৈছে যদি ঘৰত সহজতে ফিটকিৰি পোৱা যায় তেনে ফিটকিৰি অলপ সানি দিলে দুটা কামি কৰিব প্ৰথমটো হৈছে যে ই তেজটো বন্ধ কৰিব আৰু দ্বিতীয়টো হৈছে যে কোনো ধৰণৰ ইনফেকচন হ'বলৈ নিদিয়ে বা সেপ্টিক ফৰ্মেশন হ'বলৈ ই নিদিয়ে সেইবাবে কটা ঘাট তেজ ৰখাবলৈও ফিটকিৰিয়ে বহু ক্ষেত্ৰতে সহায় কৰে এতিয়া যাওঁ আন এটা উপকাৰিতালৈ এইটো চাগে বহুতে নাজানে হেতু হৈছে যে আমাৰ বহু লোকৰে কাকলতি তল কোলা থাকে বা অন্য স্কিনৰ ৰঙতকৈ সেইখিনি অংশ অলপ বেছি কোলা হৈ যায় সেই কোলা বা ব্ল্যাক আন্ডাৰ আৰ্মছৰ বাবেও ফিটকিৰিয়ে বহু ক্ষেত্ৰতে সহায় কৰে গা ধুওঁতে আপোনালোকে যদি অলপ ফিটকিৰি সেইখিনি জেগাত 1 মিনিট সময় মোহাৰি দিয়ে আৰু সপ্তাহত এদিন বা দুদিন কৰিলে হৈ যায় এই প্ৰচেছটো কৰিলে 4 সপ্তাহ বা 1 মাহৰ পিছত কন্টিনিউয়াছলি কৰি থকাৰ পিছত আপোনালোকে দেখিব যে আপোনালোকৰ ৰংটো কাকলতি তলৰ ৰংটো সলনি হৈছে কিয়নো ই নতুন কোষ জন্ম দিবলৈ সহায় কৰে আৰু পুৰণা ডেড সেলছবোৰ আঁতৰাবলৈ সহায় কৰে আৰু তাৰ ফলতে আমাৰ নতুন সেলছ গ্ৰো হয় আৰু ছালখন নতুন হৈ পৰে আৰু কোলা ডেড সেলছবোৰ আঁতৰি যায় ইয়াৰ পিছৰটো উপকাৰিতা হৈছে আমাৰ
পিম্পল অৰ্থাৎ আমাৰ বহুতৰে অইলি স্কিন আছে আৰু অইলি স্কিনৰ বাবে কিছুমানৰ বহুত বেছি ফুহা উঠে আৰু সেই ফুহা ঠিক কৰিবলৈও সহায় কৰে আৰু লগতে স্কাৰ বা দাগ থাকিলে সেয়া ঠিক কৰিবলৈও সহায় কৰে কাৰণ সেলস গ্ৰো কৰাত সহায় কৰে সেইবাবে কোলা দাগটো ঠিক হৈ যায় আৰু লগতে ইয়াত এষ্ট্ৰিনজেন্ট প্ৰপাৰ্টি আছে অৰ্থাৎ ড্ৰাই কৰি পেলাই আৰু আমাৰ পোৰ্ছবোৰ বন্ধ কৰি পেলাই সেইবাবে কি হয় যদি আপোনালোকৰ কিবা ফুহা হৈছে সেইখিনিৰ পৰা অইল যেটো বেছিকৈ ওলাই হেতু উলাবলৈ বাধা জন্মাব আৰু তাৰ ফলতে আমাৰ অইলটো কন্ট্ৰোল হৈ যাব আৰু পিম্পলটো শুকাই আহিবলৈ সহায় কৰিব এই পিম্পলৰ বাবে আপোনালোকে অলপ গুৰি লৈ লব ফিটকিৰি আৰু সেই গুৰি আপোনালোকে মুলতানি মিট্টিৰ লগত মিক্স কৰি পেলাই মুখত হানিব পাৰে অৱশ্যে মুখৰ ক্ষেত্ৰত বহুতেই বেনিফিটস আছে মই গুটেকেটা বেনিফিটস কম কিন্তু এটা পেচ টেষ্ট কৰাটো দৰকাৰী কাৰণ বহু লোকৰে বিভিন্ন ধৰণৰ সমস্যা থাকে ছালৰ বিভিন্ন ছালে বিভিন্ন ধৰণে ৰিয়েক্ট কৰিব পাৰে সেইবাবে হনাৰ আগতে অকমান ডিঙিৰ অংশত এদিন হানি পেলাই আপোনালোকে এদিনৰ কাৰণে ৰখি চাব পাৰে যদি কোনো ধৰণৰ ইচিং বা প্ৰবলেম দিয়া নাই তেনেলে হানিব পাৰে অৱশ্যে ফিটকিৰি তেনে ধৰণৰ কোনো ডিসএডভান্টেজ নাই কিন্তু মানুহ লৈ পেলাই বিভিন্ন স্কিন টাইপ লৈ পেলাই চেঞ্জেস হ'ব পাৰে যদি হে সোৰিয়াছিছ বা বিভিন্ন ধৰণৰ স্কিন প্ৰবলেম আছে তেনে ক্ষেত্ৰত সাৱধান হ'ব কিন্তু নৰমাল যদি আপোনালোকৰ পিম্পল উঠি আছে তেনেহলে নিশ্চয় ব্যৱহাৰ কৰি চাব পাৰে অকল পিম্পলতে নহয় ছালৰ বাবে কেবাটাও লাভ আছে হেতু হৈছে যে পিম্পল কমাবলৈ সহায় কৰে দ্বিতীয়টো হৈছে যে স্কাৰ অৰ্থাৎ দাগ আঁতৰাবলৈ সহায় কৰে তৃতীয়টো হৈছে যে ওপেন পোৰ্ছৰ যিবোৰ প্ৰবলেম বা পোৰ্ছ খোলা থাকে বা ওপেন হৈ থাকে গাত দৰে হৈ থাকে সেই সমূহো টাইট কৰিবলৈ সহায় কৰে আৰু তাৰ পিছৰটো লাভ হৈছে যে টাইটিংটো ই সহায় কৰে যাৰ বাবে ইয়াক এন্টি এজিং হিচাপেও হানিব পাৰি যিহেতু ই আমাৰ মুখখন অলপ ড্ৰাই কৰে সেইবাবে ড্ৰাই মুখত হানিবলৈ অকমান দিগদাৰ হয় কিন্তু অইলি স্কিনৰ বাবে বহুত বেছি ভাল হয় আৰু ইয়াক খুব বেছিছে বেছি সপ্তাহত এদিন বা দুদিনহে হানিব লাগে আৰু আপোনালোকে যদি ইয়াক হানে তেনেহলে আপোনালোকৰ ছালখন লাহে লাহে টান হ'বলৈ আৰম্ভ কৰিব আৰু যেটো আমাৰ বয়সৰ বাবে উলমি যায় সেই উলমি যোৱাৰ পৰা টোন এখন ছাল আনিবলৈ আমাক সহায় কৰিব ইয়াৰ পিছৰটো লাভ হৈছে আমাৰ ভৰিৰ বাবে দুটা ক্ষেত্ৰত ই সহায় কৰিব এটা হৈছে ভৰি গুন্ধালেও সহায় কৰিব আৰু ভৰি গুৰুহা ফাটিলেও সহায় কৰিব ভৰি গুন্ধ যি সকলৰ খুব বেছিকৈ আছে তেওঁলোকে কুহুমিয়া পানীত ফিটকিৰি দি পেলাই সেই পানীয়ে যদি ভৰি ধুৱে তেনেলে গুন্ধ একেবাৰে নাইকিয়া হৈ যায় আৰু লগতে ভৰিখন শুকাই ৰাখে ঘাম ওলাবলৈ নিদিয়ে খুব বেছিকৈ আৰু তাৰোপৰি ই আমাৰ বিষ ইত্যাদিও কমাবলৈ সহায় কৰে আৰু মাসল ক্ৰেম্প অৰ্থাৎ হিৰাময় ধৰে বা মাংসপেশী খুব বেছি খামুচ মাৰি ধৰা প্ৰবলেম থাকিলেও ই সহায় কৰা দেখিবলৈ পোৱা যায় তাৰোপৰি গুৰুহা যদি খুব বেছিকৈ ফাটে তেনেহলে নাৰিকল তেলত অকমান ফিটকিৰি মিক্স কৰি পেলাই সেই ফটা জেগাত যদি আপোনালোকে হানি পেলাই শুই থাকে তেনেহলে ই ছালখন ৰিপেয়াৰ কৰিবলৈ সহায় কৰিব ফটাটো নাইকিয়া কৰিব আৰু ভৰিটো কোমল কৰিব এই ফিটকিৰিৰ কিবা অপকাৰিতা আছে নেকি সাধাৰণতে ই এটা নেচাৰেল ষ্টোন হয় আৰু সেইবাবে তাৰ কোনো ধৰণৰ অপকাৰিতা নাই যদিও আমি সাৱধান হোৱাটো দৰকাৰী অতিমাত্ৰা যিকোনো বস্তুৱে বেছিকে ব্যৱহাৰ কৰিলে অপকাৰ আমাৰ শৰীৰত নিশ্চয় কৰিব পাৰে সেইবাবে আপোনালোকে যদি লক্ষ্য কৰে প্ৰত্যেকটো ক্ষেত্ৰতে মই কৈছো আপোনালোকে এদিন বা দুদিন খুব বেছিছে বেছি আপোনালোকে 3 দিন লৈকে ব্যৱহাৰ কৰিব পাৰে আৰু তাতকৈ বেছি আপোনালোকে সপ্তাহত ব্যৱহাৰ কৰিব নালাগে কাৰণ ইয়াৰ এটা শুকান প্ৰপাৰ্টি আছে যেটো এষ্ট্ৰিনজেন্ট বুলি কয় বস্তুটো শুকুৱাই দিয়ে আৰু সেই শুকুৱাই দিয়াৰ ফলতে কেতিয়াবা আমাৰ খুব বেছি ড্ৰাইনেছ হ'ব পাৰে আৰু লগতে আপোনালোকে যেতিয়া আলুত এনে ধৰণে মুহাৰিব তেতিয়া অকমান এটা শুকান ভাব এটা আলুত ফিল হ'ব পাৰে আৰু হেতু বাবে চিন্তা কৰিবলগীয়া কথা নাই আপোনালোকে কুলকুলি কৰি দিয়াৰ পিছত সেই শুকান ভাবটো নাইকিয়া হৈ যাব হেতু টেম্পৰেৰী হয় কিন্তু ইয়াৰ যেটো প্ৰপাৰ্টি সেই প্ৰপাৰ্টিটোৰ বাবে সেই ফিলিংটো আহিব পাৰে অৱশ্যে স্কিন এলাৰ্জি থাকিলে ৰেশেছ থাকিলে সোৰিয়াছিছ দৰে প্ৰবলেম থাকিলে আপোনালোকে নিশ্চয় এনেকুৱা নেচাৰেল বস্তুসমূহ হানুতে সাৱধান বা হানিব নালাগে ডক্টৰ পৰামৰ্শ মতেহে হানাটো ভাল হ'ব অৱশ্যে নৰমালি আমি ইয়াক নিশ্চয় ব্যৱহাৰ কৰিব পাৰো বহুখিনি লাভ আছে আৰু বিভিন্ন ধৰণৰ আমাৰ কসমেটিক প্ৰডাক্টত যিমান দাম পৰে আৰু যিমানখিনি তাৰ পৰা অপকাৰিতা হ'ব পাৰে সেইখিনি তুলনাত এই ফিটকিৰি নিশ্চয় দামো কম হয় আৰু উপকাৰিতাও বহুতখিনি আছে আৰু ইয়াক নেচাৰেলি আমি হানিব নজনাৰ বাবে হয়তো আমি ব্যৱহাৰো কৰা নাই আৰু শেষত এটা লাষ্ট টিপ দি থওঁ গৰমৰ দিনত বহু লোকৰে গা গুন্ধাই আৰু কাকলতি তল গুন্ধাবলৈ আৰম্ভ কৰে তাৰ বাবে গা ধোৱা পানী যদি অকমান ফিটকিৰি দি লয় তেনেহলে পানীখিনিও সাফা হ'ল আৰু লগতে আপোনালোকৰ গাটোও সাফা হ'ল বেক্টেৰিয়া সমূহ আঁতৰালে এন্টিবেক্টেৰিয়েল প্ৰপাৰ্টি আছে আৰু সেইবাবে গোন্ধও আপোনাৰ শৰীৰৰ পৰা একেবাৰে নাইকিয়া কৰিবলৈ সক্ষম হয় এই ফিটকিৰি বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি আপোনালোকে বহুতে সাকে কিছুমানে ব্যৱহাৰো কৰিছে বিভিন্ন ক্ষেত্ৰত কি ক্ষেত্ৰতনো আপোনালোকে ব্যৱহাৰ কৰে মোক কমেন্ট সেকশনত জনাব মই যিখিনি জানো সেইখিনি আপোনালোকৰ লগত আজি শেয়াৰ কৰিলো যদি ভিডিওটো ভাল পাইছে তেনেহলে আপোনালোকেও শেয়াৰ কৰিব বুলি আশা ৰাখিলো নতুন এটা ভিডিও যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ